নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ আজিৰ এই ভিডিঅ'টো চোৱা দৰকাৰ কিয়নো তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ ওলাইছা আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে সবিশেষ নাজানিলে তোমালোকৰ পৰীক্ষাত খেলিমেলি হ'ব পাৰে সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা আজি তোমালোকক এই ভিডিঅ'ত জনাই দিম যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ কৰিব আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকে অকল থিয়ৰি পেপাৰত পৰীক্ষাটো দিব লাগিব নে তোমালোকে বোথ থিয়ৰি আৰু এমসিকিউ তোমালোকে দুটাই দিব লাগিব নেকি আৰু লগতে পৰীক্ষাটো কেনেকুৱা ধৰণৰ হ'ব এবাৰ তোমালোকৰ সহজ হ'বনে টান হ'ব সকলোখিনি কথা তোমালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰিবা স্কিপ কৰিলে তোমালোকে বুজি পাবা ঠিক আছে আৰু যদি তোমালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কিয়নো এইটো চেনেলৰ জৰিয়তে তোমালোকে কম্পাৰ্টমেণ্টেল মেট্ৰিক পৰীক্ষাৰ সবিশেষ ডিটেইলছ খবৰসমূহ তোমালোকে পাই থাকিবা ঠিক আছে সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ কম্পাৰ্টমেণ্টেল দিয়া পৰীক্ষাৰ্থীসকলক জনা উচিত যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিনটো কেতিয়া দিব কিয়নো ৰুটিনটোৱে তোমালোকৰ মেইন সেইকাৰণে জানি লোৱা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন এবাৰ তোমালোকৰ এপ্ৰিল মাহৰ লাষ্ট উইকত মানে তোমালোকে ইটো মাহৰ যেহেতু আজি তোমালোকৰ 26 তাৰিখ এপ্ৰিলৰ তোমালোকে মিনিমাম 28, 29, 30 ভিতৰত তোমালোকৰ ৰুটিনটো প্ৰকাশ কৰিব লাগে আৰু যদি কিবা কৰি তোমালোকৰ ৰুটিনটো প্ৰকাশ কৰাতে ডিলে হৈ যায় বৰ্ডৰ তৰফৰ পৰা সেবাৰ তৰফৰ পৰা তেন্তে তোমালোকে মেৰ ফাৰ্ষ্ট উইকত তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিনটো পাই যাবা ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সোৱা এই টপিকত তোমালোকে আগতেও বহুতবাৰ কৈছোঁ গতিকে তোমালোকক আকৌ ৰিমাইণ্ড কৰি দিছোঁ যে তোমালোকৰ এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যেহেতু মেট্ৰিক পৰীক্ষা সোনকালে তোমালোকৰ 38 দিনৰ ভিতৰত তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ঘোষণা কৰিল সেইকাৰণে তোমালোকে ভাবি লোৱা যে তোমালোকৰ পৰীক্ষাটো এইবাৰ মেৰ লাষ্ট উইকত ধৰি লোৱা লাষ্ট উইকত কিমান হ'ব পাৰে তোমালোকৰ 25, 26, 27 নাইবা জুনৰ প্ৰথম সপ্তাহতো তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে ঠিক আছে আৰু তোমালোকৰ মেট্ৰিকৰ পৰীক্ষা ৰিজাল্ট ইতিমধ্যে দিয়া বহু কেইদিনে হৈ গ'ল তোমালোকৰ যেহেতু তোমালোকৰ 11 তাৰিখে পৰীক্ষা ৰিজাল্টটো দিছিল ইতিমধ্যে তোমালোকৰ বহুত 15-20 দিন মান অতিবাহিত হৈ আহিছে সো তোমালোকে ভাবি লোৱা যে তোমালোকৰ এইবাৰৰ ৰিজাল্ট পৰীক্ষাটো মেৰ লাষ্টত নাইবা জুনৰ প্ৰথম সপ্তাহত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি আশা কৰা যায় ঠিক আছে তাৰপিছত আহিল যে তোমালোকে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত থিয়ৰি আৰু এমসিকিউ দুটাতে পাছ কৰিব লাগিব নেকি সব মৰমৰ ছাত্ৰসকল তোমালোকে ঠিকই শুনিব পাইছা তোমালোকে এইবাৰ যোৱাবাৰ যেহেতু তোমালোকৰ অকল থিয়ৰি পেপাৰ আছিল কিন্তু এইবাৰ তোমালোকৰ চৰকাৰে সালসলনি কৰি দিছে সেইকাৰণে তোমালোকে থিয়ৰি আৰু এমসিকিউ দুটাতে পাছ কৰিব লাগিব যদি তুমি কোৰ সাবজেক্টসমূহত থিয়ৰি পেপাৰত ফেল কৰিছা নাইবা এমসিকিউ যদি তোমালোকে ফেল কৰিছা তেন্তে তোমালোকে পৰীক্ষাটো দিব নোৱাৰিবা ঠিক আছে তাৰ কাৰণে তোমালোকে এমসিকিউ পাছ হ'ব লাগিব অকল থিয়ৰিতে ফেল হ'ব লাগিব যদি এনেকুৱা থাকে তোমালোকৰ তেন্তে তোমালোকে পৰীক্ষাটো দিব পাৰিবা আৰু তোমালোকৰ পৰীক্ষা কিমান মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব টোটেল তোমালোকৰ কোৰ যেবিলাক সাবজেক্ট আছে প্ৰ্যাকটিক্যাল 10 নম্বৰ বাদে তোমালোকৰ 90 মাৰ্কৰ অনুষ্ঠিত হ'ব আৰু যেখিনি তোমালোকৰ এছামিজ আৰু ইলেক্টিভ সাবজেক্ট আছে সেইকেইটা সাবজেক্টত তোমালোকৰ 100 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব সো মৰমৰ ছাত্ৰসকল এইখিনি আছিল তোমালোকৰ সবিশেষ গুৰুত্বপূৰ্ণ আপডেটসমূহ গোটেইখিনি কথা তোমালোকক সবিশেষ জনাই দিলোঁ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট সেকশ্যনত জনাবা প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কমেণ্টটো আমি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লোৱা কিয়নো এইটো চেনেলৰ জৰিয়তে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সবিশেষ জানিব পাৰিবা আৰু তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এখন হোৱাটছএপৰ গ্ৰুপ দেখিবলৈ পাবা মানে ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপ এটা শ্বেয়াৰ কৰা আছে এই গ্ৰুপটোত তোমালোকে জইন কৰি ল'বা কিয়নো এইটো গ্ৰুপৰ জৰিয়তে তোমালোকক কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আগতীয়াকৈ তোমালোকক ইম্পৰ্টেণ্ট নোটিছসমূহ দি দিম সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ কাৰণে ইমানে আছিল ধন্যবাদ কিপ ৱাচিং